এই নকবি তেনেকৈ গালি পাৰিব। অ' হাঁহ পলালে। অ' হেল্ল' গাইজ, আজি মানে ডাঙৰি নিব আহিছোঁ হা। বৰ ৰ'দ দিছে। ডাঙৰি নিব আহিছোঁ। আমাৰ নিজৰ ঘৰ নহয় মানে, লগৰ ঘৰ। কাইলৈ আমাৰ ঘৰ আনিম। তো আজি মই সিহঁতৰ ঘৰ আনি দিম। তো কাইলৈ ইহঁতে আমাৰ ঘৰ আনি দিব। ৰাতিকৈ হাঁহ এটা মাৰিব লাগিব আৰু খানা এটা হ'ব আৰু বাছ এনেকৈ চলি আছে আৰু জীৱনটো আৰু দেখা। আজি পথাৰলৈ আহিছোঁ, বহুত দিনৰ মূৰত মজা লাগিছে। কি গোন্ধ বে, ভাইবছটোৱে বেলেগ। দেখাই আছোঁ, ঠিক আছে। আমি কেইটা আহিছোঁ? 1 2 3 4 5 6টা। মই অকণ পিছত আহিছোঁ মানে, তেহেঁতিকেইটা সেইফালে আগত আছোঁ। দৰত জুম কৰিলে নাহিব চাগে, সিফালে আছে। আমাৰ পথাৰৰ পানী শুকুৱাই নাই, এইবোৰ পানী পুখুৰীত পানী। ঐ পুখুৰীত মাছ আছোন। ঐ পুখুৰী আহিছে বোলে, আপা হ'লেন আঘোণ মাহ নে শাওণ মাহ ধৰিবই পৰা নাই। এই পানীয়ে পানী পথাৰতচোন এইবিলাক পানীয়ে পানী। আঘোণ মাহ নে শাওণ মাহ। আমাৰ ইহঁতৰ ঘৰত ভাত ডাঙৰিটো আনিব আহিছোঁ। ৰাতিকৈ হাঁহ এটা খুৱাব আজি। পাৰ ইহঁতি ডাঙৰি নি আছে। মই ডাঙৰি অনা নাই, বিৰিয়া নাই অনা। মই বিৰিয়া নানিলোঁ। নেক্সট টাইম মই আনিম। মানে বিৰিয়াটো অনা নহ'ল আৰু মোৰ কাণটো মানে অলপ বিষাই আছে, সেইটো কাৰণে অলপ ৰিলেক্স। ইহঁতি নিছে, সেইটো কাৰণে মই অলপ পিছে অহা যোৱা কৰি আছোঁ আৰু একো কাম নাই। বাকী পানী যোগান আঁচনি সেইটো মোৰ, চাহ যোগান আঁচনি সেইটো মোৰ, তাৰপিছত তোমাৰ পানী যোগান, চাহ যোগান আৰু হেৰিটো মোৰ, সেইটো বুলি কয় টেঙা টুঙা চব এইবোৰ মোৰ মানে। বাকী সিহঁতি জাষ্ট কাম কৰা, বাকী তোমাৰ খাদ্যমন্ত্ৰীটো মই। ৰোজ লো মৌজ লো না মিলে তো খোজ লো। এইটো মানে ধানটো এতিয়া আনিলোঁ আমি, ইয়াত ঠেলাত লোডিং কৰি পেলাই লৈ যাম ঘৰলৈকে। আছে ধান এইবাইছিলোঁ। ধান আমাৰ ঠেলা আহি আছে। ঠেলা যাব লাগিব। কেমেৰামেন মই বিৰাজৰ সৈতে, ইয়াৰ অক্ষ আহি আছে। হৈ গ'ল যাওক আপোনাৰ ভিডিঅ'। তো ধানটো মানে আমি ইহঁতৰ এইখিনিলৈকে আনিলোঁ। তাৰপিছত এতিয়া ইয়াত মানে হেৰিয়ত থৈছোঁ, এইটো বুলি কয় টিউপালখনত থৈ দিছোঁ। তাৰপিছত ভিতৰলৈ লৈ যাব নোৱাৰি মানে, ঠেলাখন নোসোমাই জপনাখনেদি। তাৰপিছত এতিয়া ভিতৰৰ পৰা পানী বটল দুটাত পানী বটল আনোগৈ। তাৰপিছত যাম আৰু আকৌ পথাৰলৈ, আৰু এটিপ আছে। ৰাতিপুৱা দিলে নেকি? লাগি থৈছে অকল গাখীৰ খোৱাটো। গৰু পোৱালিটোক আকৌ আজি গৰু পোৱালি দিলে। এইটো গৰু পোৱালিটোক আকৌ ফেও আনিব যাওঁ। এতিয়া ফেওটো ভিতৰতে আছে বুলি কৈছে সিহঁতৰ। ক'ত আহিব লাইশাকৰ পাতহে। আহিব আজিও ফেও হা। আমি আকৌ গৈ আছোঁ ডাঙৰ আনিবলৈ। এবাৰ পেলাই থৈ গ'লোহি। চেয়াত ফুটাই নাই। हेलो दोस्तों, एंजल वन आपके लिए लाया है মজা পাই
ইও আমাৰ পাৰ্টনাৰ আমাৰ মানে গ্ৰুপৰ আহে পতা বঢ়িয়া চলো পাইছোহি আৰু ৰাতি হাঁহটো খুৱাই দিব যেতিয়া ডাঙৰিটো নিদিছোঁ আৰু এটা হাঁহত আমি ডাঙৰি নিদিওঁ পুৰা পথাৰ খালী কৰি দিওঁ এটা হাঁহত আমি পুৰা পথাৰ খালী কৰি দিওঁ লাষ্টৰ টিপটো এইটো নেকি এইটো লাষ্টৰ টিপ নেকি অৱশ্যে নি তো এইটো আমাৰ সন্থা আৰু হেৰি কি বুলি কয় ডাঙৰে ন মই মেইন মোৰ লগত কণ্টেক্ট কৰি যোগাযোগ কৰিব পাৰে ডাঙৰি আনিবৰ কাৰণে আঘোণ মাহত ডাঙৰি আনিব পাৰোঁ আমি ঐ কেইটকাকৈ লয় এটা ডাঙৰিত ঐ হা 60 টকা 20 টকা এটা ডাঙৰিত 20 টকা মানে দুটাত 40 টকা নেকি আচ্ছা এবাৰত 40 টকা যিমানে দূৰ হওক ৰং তুমি আনি ঢালি দিলা মোৰ বুকুৰে আহোঁ মাজতে ৰংঘৰ তুমি সাজি দিলা ডাঙৰীয়ানা পৰ্বত আমাৰ শেষ হৈছে বৰ্তমান তাৰপিছত আমি এতিয়া মানে হাঁহ এটা ঠিক কৰিব আহিছোঁ তেওঁলোকৰ যিটো হাঁহ দিব সেইটো ঠিক কৰিব আহিছোঁ হাঁহটো ঠিক ঠাক কৰি গধূলি মানে অলপ গৰম কৰি থ'ব লাগিব দেখুৱাই চাই থাকক হাঁহ ঠিক কৰিব আহিছোঁ এতিয়া জাষ্ট হাঁহে আৰু মাহে লগত সাঁজটো হ'লে আৰু মজা নেকি এনেকৈ মই এই পলালে এই নকবি তেনেকৈ গালি হাঁহ পলালে ধৰি ল'ব এইটো হাঁহ আজি খোৱা হ'ব এইটোৱে হাঁহ ভটিটো মৰিব সেইটো গোটেই জীৱনটো পানীত থকাটো পানীত জুবিয়ালে মৰিব নি চা আকৌ এটা হাঁহটো পানীত জুবিয়াই মাৰে হেনো কি কওঁ আৰু লোৱা কথা মই কি ক'ম হাঁহটো দে চাওক সেইটো তেনেকৈ নমৰে মূৰ্খ সেইটো পকাই পেলাই নিমাৰে সেইটো গোটেই জীৱনটো পানী তলতে বুৰ মাৰি সিমান ডাঙৰ হ'লগৈ প্ৰেক্টিচ দেখো হাঁহ মৰা ভাগে মাৰ কিন্তু হাঁহটো মাৰিছে এতিয়া খানাটো হ'ব অলপ দেৰিকৈ সঁচাকৈ হাঁহ মাংস কালি 4 দিনমান খাই আছে একেৰাহে অকল হাঁহ মাংস খাইয়ে খাব লাগিছিলে হাঁহটো কাটি মতা হৈছে কোন দুৰ্বল হৈ যায় एक सेकंड ये सुस्ता है इसको ऐसे खिलाना पड़ा है ये मैगी ऐसे खाता है देखो ऐ ऐ ऐ थक के ऐ खा एंजॉय कर जा खतरनाक डिश আছে নে আমি লাষ্ট ট্ৰিপটো মাৰিব আহিছোঁ জাষ্ট আৰু এটি আছে সাধাৰণ আৰু এবাৰ আছে এবাৰ লাষ্ট এবাৰ আনিব আহি আছোঁ তাৰপিছত খানা হ'ব খানা ৰাতি কেনে এবাৰ ডাঙৰি আছে আৰু তাৰপিছত আকৌ কাইলৈ আমাৰ ঘৰ আনিম আৰু তাৰপিছত লাহেকৈ আৰু এই অধ্যায় সামৰণি মাৰি আমি আৰু গমন্ত্ৰিকা খোজি দুখোজি কৈ আহিছা মোকে জোকাবলৈ দেহি ঐ দেখি পৰা কলিজাত আজি ডেকীডাল লৈ আনিলোঁ ডেকীডাল বহুত মিছ কৰিছোঁ আজি এইটো আবেলি টাইমত পথাৰত যিটো ভাইবছ না ক'তো নাই ক'তো নাই এনেকুৱা ভাইবছ ক'তো নাপায়
গোন্ধটোৱে এনেকুৱা মজা মানে গোন্ধটোতে এটা ফিল এটা আছে ধানৰ পকা ধানৰ যিটো গোন্ধ না গোন্ধটোতে ভাইবছ এটা আছে আল্টিমেট কিটো আচ্ছা ৰং চাইড আহি গ'ল ৰং চাইড আহি বুলি কৈছে ৰং চাইড এতিয়া পথাৰখন বেছি বিউটিফুল লাগিছে বে কিখন যাওঁ এইকেইটা পাঁচথৰীয়া ডাঙৰি ফাটি হাতত আহি গৈছে চলো এইটো মানে ৰাস্তা ডাঙৰি ৰাইজ ফাটিছে কিন্তু ফাটিছে আৰু নাই আৰু এইভাগে লাষ্ট আজি আৰু খতম হয় এইবাৰ কাইলৈ আকৌ আমাৰ ঘৰত আছে আগত সিহঁতি গৈ আছে খাইছে এটা আমাৰ চুইমিং পুল খাতাৰনাক চুইমিং পুল এইটো মানে তোমাৰ প্ৰাকৃতিক চুইমিং পুল এইটো আমি এতিয়া গাটো ধুব লাগিব হেৰিটো ধুই আহি বুলি কয় ধানটো আনি এতিয়া গাটো ধুব লাগিব ইয়াতে গাটো ধুম বুলি লৈছোঁ এতিয়া ঠাণ্ডাও লাগিছে 4 দিনমান হ'ল গা ধুই আছোঁ বাৰু 4 দিনৰ পৰা কণ্টিনিউ মজা লাগিছে এই আমাৰ 4টা বাজি গ'ল আৰু এন্ধাৰ হ'ব হ'ল কিন্তু ইয়াৰ চব ল'ৰা গা ধুইছে এইবোৰ ল'ৰা মানে পূজা পাতল কৰি গা এতিয়া পূজা পাতললৈ যাব বিয়াজ জপিয়াই দে আকৌ বিয়াজ জপিয়া আকৌ আৰু দে যা 1 2 3 যা আৰু দে আকৌ এমএছ আৰু দে আকৌ ধানকেইটাতে ভাবিবি খালি এখন পিছলৈ আছে ধোৱা আছে নাই মজা ঠাণ্ডা 2 3 গো এইটো গা চা ধুই আহিলোঁ এতিয়া ভাতটো খাবলৈ লৈছোঁ আমি মানে ভাতটো বাঢ়িলে আৰু বাঢ়ি থৈছে মানে ভাত গাটো ধুই আহিছোঁ চিধা ভাতৰ পাততে বহিছোঁ আমি মিনিমাম মাজৰ প্ৰথম আগৰ পৰাই বাঢ়িয়ে থৈছে ভাত ওলাব হাঁহ মাংস সেইটোৱে আমি এতিয়া ভাত চাত খাই মেলি হৈ গ'ল আৰু আজি আৰু একো নাই আমি এতিয়া গৈ ঘৰলৈ গৈ অলপ বিশ্ৰাম কৰোঁগৈ বাছ আজিলৈ ইমানেই বাই বাই